নমস্কাৰ জনাইছো মিনপো আসাম ইউটিউব চেনেললৈকে মই আপোনালোকৰ এমপি মেথছৰ পাৰ্চেন্টেজ টপিকটোৰ ওপৰত এটো দ্বিতীয়টো ভিডিঅ আমি প্ৰথম ভিডিঅত ইয়াৰ কনসেপ্ট আৰু এডিআৰএ গ্ৰেড 3 গ্ৰেড 4 হুমুৱা পাৰ্চেন্টেজৰ ওপৰত হুমুৱা তিনিটা মান কোৱেশ্চন অলৰেডি ডিসকাস কৰিলো আৰু বাকি কোৱেশ্চন আমি ইয়াত ডিসকাস কৰিম আহক তেন্তে কোৱেশ্চনলৈকে যাও ইয়াত কি দিয়া আছে Kamal buys an article for 20% less than its printed price and sell it for 20% more than the printed price. তেতিয়া হলে উলাব লাগে কি কিমান পার্সেন্টেজ লাভ হল কিমান পার্সেন্টত লাভ হল তেতিয়া হলে কথাটো বুজি লব লাগে ইয়াত কমল বুলি মানুহ এজন আছে আৰু এই কমলে বস্তু এটা কিনিছে হে বস্তুটো যিমান প্ৰিন্টেড প্ৰাইস আছিল তাতকৈ 20% কমত হে কিনিছে আকৌ বিক্ৰীও কৰিছেগে বিক্ৰী কৰিছে কিমানত যিমান প্ৰিন্টেড প্ৰাইস আছিল তেতিয়া হলে তাতকৈ 20% অধিক দামত বিক্ৰী কৰিছে বুলি কৈছে তো এনেকুৱা কোৱেশ্চনবোৰ কেনেকৈ সলভ কৰিম বেছি টান নহয় কোৱেশ্চনটো জাস্ট আপোনালোকে চাব কেনেকৈ কৰিছো যেতিয়াই প্ৰিন্টেড প্ৰাইস দিয়া নাথাকে বা বস্তু এটাৰ দাম দিয়া নাথাকে তেতিয়া হলে 100 লৈ লব তেতিয়া হলে ইজি হৈ যায় সলভ কৰিবলৈ কেনেকৈ ইজি হৈ চাওক মই ধৰি লৈছো ইয়াৰ প্ৰিন্টেড প্ৰাইস তো 100 ধৰিলো এতিয়া 20% কমত বুলি কৈছে কম বুলি কোৱাৰ কাৰণে মাইনাস কৰিম 20% 100 ৰ 20% কলে 20 মই পার্সেন্টেজৰ প্ৰথমটো ভিডিঅত কৈছিলো যেতিয়াই 100 ৰ পৰা 20% কলে 20 হয় 30% কলে 30 হয় 70% বুলি কলে 70 হয় বুলি হে কাৰণে ইয়াত 20% কম বুলি কোৱাৰ কাৰণে 20 रुपीस কমত ইয়াত কি কৰিলে বস্তুটো কিনিছে তেতিয়া হলে কিমানত কিনা নিচিনা হৈ গল 80 रुपीसত কিনা নিচিনা হৈ গল হেতু হল কস্ট প্ৰাইস আমাৰ ওকে এতিয়া এই বস্তুটো আকৌ সেল কৰিছে কিমানত যিমান প্ৰিন্টেড প্ৰাইস আছিল প্ৰিন্টেড কিমান আছিল 100 আছিল ইয়াতকৈ 20% অধিক বুলি কৈছে অধিক বুলি কলে আমি প্লাস কৰিম কম লেস দেন বুলি কলে মাইনাস কৰিছো ইয়াত ওকে ইয়াত অধিক কোৱাৰ কাৰণে 20 কিমান পাৰ্সেন্ট 20%ত 20% অধিক দামত বিক্ৰী কৰিছে 20 ইয়াত ডাইৰেক্ট মই প্লাস কৰিছো কাৰণ 100 ৰ 20% 20 এ হ'ব দেন কিমান হল 100 plus 20 120 ত বিক্ৰী কৰিলে বস্তুটো কিনিছিলে 180 80 কিন্তু বিক্ৰী কৰিলে কিমানত 120 তেতিয়া হলে লাভ হৈছে নে লোকসান হৈছে কেনেকৈ জানিম আমি জানিব লাগে যে কস্ট প্ৰাইসতকৈ সেলিং প্ৰাইসটো যদি বেছি থাকে তেতিয়া হলে লাভ হৈছে বুলি বুজিব লাগিব তেতিয়া হলে কিমান গেইন হল লাভ কিমান হৈ গল আমি জানো গেইনৰ ফৰ্মুলা SP minus CP selling price minus cost price selling price কিমান আছিল 120 cost price কিমান 80 তেতিয়া হলে আমাৰ কিমান লাভ হল 40 रुपीस লাভ হল এতিয়া যদি কিমান লাভ হল হিমানে দিয়া হলে এনসারটো হৈ গল দেন 40 रुपीस লাভ হৈ গল কিন্তু ইয়াত হুদিছে কিমান পার্সেন্টেজত লাভ হৈছে তেতিয়া হলে যেতিয়াই পার্সেন্টেজত হুদে তেতিয়া হলে আমাৰ ইয়াত ফৰ্মুলা এটা আছিল কি বুলি gained into 100 যিমান লাভ হৈছে তাৰ লগত 100 মাল্টিপ্লিকেশন কৰি কি ডিভাইড কৰিব লাগে কস্ট প্ৰাইস ডিভাইড কৰিব লাগে যিমানত কিনিছিলে তেতিয়া হলে ইয়াৰ লাভ হৈছে যি মানে গেইন কিমান 40 আৰু কিমান আছিল আমাৰ কস্ট প্ৰাইস 80 ইনটু কি কৰিব লাগে 100 কৰিব লাগে তো ইয়া ক্যালকুলেশন কৰিলে आंसर ওলাই যাব 40 এর 80 কিমান টাইমস ডিভাইড যায় 2 টাইমস আৰু 2 ৰে 100 কিমান টাইমস ডিভাইড যায় 50 It means 50% আমাৰ answer ওলাইছে মানুহজনে কিমান পার্সেন্ট লাভ পাইছে 50% লাভ পাইছে ইয়াত আমাৰ অপচন বি আছে ওকে তেতিয়া হলে নেক্সট কোৱেশ্চনলৈকে যাও ইয়াত কি দিয়া আছে তেতিয়া হলে আমি চাও কোৱেশ্চনটোত if the population of town increase at the rate of 10% every year the present population is 1000 then after 3 years the population of the town would be ইয়াত কৈছে কি এখন নগৰ আছে তাৰ জনসংখ্যা প্ৰতি বছৰে 10% কৈ বৃদ্ধি হয় 10% কৈ এই বছৰ 10% বৃদ্ধি হল আকৌ নেক্সট টাইম আৰু 10% বৃদ্ধি হৈ যাব আৰু 10% বৃদ্ধি হ'ব তেনেকৈ 3 বছৰৰ পপুলেশন ওলাবগে লাগে তেন্তে কেনেকৈ সলভ কৰিম ইয়াত দিয়া আছে বৰ্তমান পপুলেশন টাউনখনত কিমান আছে 1000 আছে 1000 পপুলেশন আছে তেতিয়া হলে 3টা বছৰৰ ওলাব লাগে
ফাৰ্ষ্টত 10%কৈ বাঢ়িব, ছেকেণ্ডতো 10%কৈ বাঢ়িব, থাৰ্ডতো 10%কৈ বাঢ়িব। তেতিয়াহ'লে ফাৰ্ষ্টত 10%কৈ বাঢ়িলে টোটেল মানুহ কিমান হ'ব প্ৰথম বছৰত? তো 1000ৰ 10%ৰ আগত উলিয়াই ল'ব লাগে। 1000ৰ 10% মানে 1000 ইনটু 10/100, তো 0 কেঞ্চেল। এনেকৈ কিমান বাঢ়িলে প্ৰথমটো বছৰত? 100 বাঢ়িছে। 100 বাঢ়ি টোটেল কিমান হৈ গ'লগৈ? টোটেল পপুলেশ্যন কিমান হৈ গ'লগৈ? 1000 আছিলে, 1000 আৰু এবাৰ 100 বাঢ়িলে কিমান হৈ গ'ল? 1100 হৈ গ'লগৈ টোটেল পপুলেশ্যন। এতিয়া এই 1100ৰ পৰা চাব লাগে ছেকেণ্ড বছৰটোৰ কাৰণে। এতিয়া ছেকেণ্ড বছৰটোৰ কাৰণে মই যদি কেলকুলেশ্যন কৰোঁ তেতিয়াহ'লে মই টোটেল কিমান হিচাপ কৰিম? 1100 হিচাপ কৰিম। 1100ৰ এতিয়া 10% কিমান হ'ব? 10/100 কৰক, তেতিয়াহ'লে কিমান হ'ব? কেলকুলেশ্যন কৰিলে 0 কেলকুলেশ্যন কিমান মানুহ বাঢ়িছে? 1110 বাঢ়িছে। ছেকেণ্ড বছৰটোত 110জন মানুহ বাঢ়িছে। তেতিয়াহ'লে টোটেল কিমান হৈ গ'লগৈ? আমাৰ টোটেল লাষ্ট কিমান হৈ আছিলে? 1100 হৈ আছিলে, এবাৰ বাঢ়ি গ'ল 110। তেতিয়াহ'লে কিমান হ'ব? 1210 মানুহ হৈ গ'লগৈ ছেকেণ্ড বছৰলৈকে। তেতিয়াহ'লে থাৰ্ড বছৰলৈকে কিমান হ'বগৈ? এতিয়া টোটেল কিমান হৈ আছে আমাৰ? 1210 হৈ আছে মানুহ। ইয়াৰ 10% ওলাব লাগে। ইয়াৰ 10% মানে 10/100 কৰক। তেতিয়াহ'লে 0 কেঞ্চেল, 0 কেঞ্চেল। কিমান মানুহ বাঢ়িছে তাৰ তৃতীয় বছৰত? 121। 21জন পপুলেশ্যন বৃদ্ধি হৈছে। ঠিক আছে, তেতিয়াহ'লে টোটেল কিমান হ'ব? আমাৰ কিমান হৈ আছিলে? 1210 হৈ আছিলে মানুহ টোটেল ছেকেণ্ড বছৰলৈকে। থাৰ্ড বছৰত কিমান হ'ব? ইয়াৰ লগত আৰু কি প্লাছ কৰিম? 121 প্লাছ কৰিম। প্লাছ কৰি দিয়াৰ লগে লগে কিমান হ'ব? 1331 হ'ব। তেতিয়াহ'লে আমাৰ টোটেল 3 বছৰত টোটেল কিমান পপুলেশ্যন বাঢ়ি গ'ল? 1331 পপুলেশ্যন বাঢ়িলে। তো এইটো কুৱেশ্যন এনেকৈ দিয়া আছে, 50% of 25% of 20% of a number is 21. আমি কেনেকৈ লিখিছিলোঁ? যেতিয়া 20% of x বুলি কওঁ, 20% of x বুলি কওঁ, কেনেকৈ লিখিছিলোঁ? 20 divided by 100 অফ বুলি কোৱা জেগাত মই কি দিছিলোঁ? মাল্টিপ্লিকেশ্যন ইনটু কি লিখিছিলোঁ? x লিখিছিলোঁ। তেতিয়াহ'লে আমি কেনেকৈ লিখিব পাৰোঁ? ইয়াত দিয়া আছে এনেকৈ 50% of 25% of 20% of এ নাম্বাৰ বুলি কৈছে। নাম্বাৰটো মই কি লিখি লৈছোঁ? x ইজ ইকুৱেল টু কিমান হয় বুলি কৈছে? 21 হয় বুলি কয়। ঠিক আছে, তেতিয়াহ'লে 50% বুলি ক'লে আমি কেনেকৈ লিখোঁ? 50/100 ইনটু, য'ত অফ আছে তাত ইনটু দিছোঁ। 25% বুলি ক'লে কেনেকৈ লিখোঁ? 25/100 লিখোঁ ইনটু 20% ক'লে 20/100 লিখোঁ ইনটু ইয়াত কি আছে? অফ ইনটু দিছোঁ x ইকুৱেল টু কিমান হয়? 21 হয়। এতিয়া আমি চাওঁ ইয়াত কেলকুলেশ্যন যদি কৰোঁ, 50ক 1 টাইম নিজকে আৰু 100ক 2 টাইমছ। তেনেকৈ 25ক 1 টাইমছ, 25ক 100ক 4 টাইমছ। তেনেকৈ 20ক 1 টাইমছ আৰু ইয়াক কিমান টাইমছ? 5 টাইমছ। মানে কি বুজায়? এক্সটো ওপৰত ৰাখি যাব আৰু 4, 5 আৰু 2টো তলত আছে, মানে মাল্টিপ্লিকেশ্যন হৈ আছে তলত। তেতিয়াহ'লে কিমান হ'ব? 4, 5 জাৰ 20, 22 জাৰ 40 হ'ব। ইজ ইকুৱেল টু কিমান? 21 হ'ব। এতিয়া এক্সৰ ভেলু ইয়াত ওলাব পাৰিম আমি। এক্সৰ ভেলু কিমান হ'ব? এক্স ইকুৱেল 42 এক্সৰ তলত আছে। আমি জানো ইকুৱেলৰ সেইফালে আৰু এইফালে লৈ গ'লে ওলোটা হৈ যায়। মাল্টিপ্লিকেশ্যন হ'লে ডিভাইড হৈ যায় আৰু ডিভাইড হ'লে মাল্টিপ্লিকেশ্যন হৈ যায়। সেইকাৰণে তলত 42 কি হৈছিলে? এক্সৰ ডিভাইড হৈ আছিলে। ইকুৱেলৰ সেইফালে যোৱাৰ কাৰণে সি কি হৈ যাব? মাল্টিপ্লিকেশ্যন হৈ যাব। কাৰ লগত? 21ৰ লগত। তেতিয়া যদি মাল্টিপ্লিকেশ্যন হ'ব 40 21ৰ লগত কিমান হ'ব? 840 হ'ব। চ' এনচাৰ 840 আমাৰ আছিলনে? য়েছ, চি নাম্বাৰ অপশ্যনটোত আছে আমাৰ। অ'কে, তেতিয়াহ'লে নেক্সট কুৱেশ্যন। এইটো কুৱেশ্যন আপোনালোকৰ ADRE গ্ৰেড 3 আছিল। ইয়াত এ ছেটৰ 15 নম্বৰ কুৱেশ্যন কি দিয়া আছে চাওক। যদি এৰ দৰমহা বিতকৈ 25% বেছি, তেন্তে বিৰ দৰমহা এৰ দৰমহাতকৈ কিমান শতাংশ কম হ'ব? ইয়াত কৈছে যে এৰ দৰমহাটো বিতকৈ বেছি আছে বুলি কৈছে। কিমান বেছি আছে? 25%। কিন্তু বিৰ দৰমহা কিমান সেইটো নাই দিয়া।
যদি তেনেকৈ দিয়া নাথাকে তেতিয়াহ'লে আপোনালোকে চিন্তা কৰিব নালাগে কি ধৰি ল'বলৈ কৈছিলোঁ মই দিয়া নাথাকিলে 100 ধৰি ল'বলৈ কৈছোঁ 100 ওকে বিৰ চেলাৰী কিমান 100 তেতিয়াহ'লে এৰ চেলাৰী কিমান হ'ব বিতকৈ বেছি বুলি কৈছে বিৰ কিমান 100 কিমান পাৰ্চেণ্ট বেছি 25% বেছি এতিয়া কিমানৰ 25% 100ৰ 25% সেইকাৰণে 100 ধৰিলে ইজি হৈ যায় 25 বলে 25 ডাইৰেক্ট যদি বেলেগ ধৰা হয় তেতিয়াহ'লে কেলকুলেশ্যন অলপ দীঘলীয়া হৈ যায় তেতিয়াহ'লে এৰ চেলাৰী কিমান হ'ব 100 প্লাছ 25 125 এৰ ডিফাৰেন্স কিমান এৰ ডিফাৰেন্স হ'ব বিৰ চেলাৰী 100 আৰু এৰ চেলাৰী 125 তেতিয়াহ'লে ডিফাৰেন্স কিমান হ'ব 25 এ বেছিকৈ পায় 25 ৰুপিজ বেছিকৈ পায় তেতিয়াহ'লে ইয়াকে যদি উলুটাকৈ সোধে বিৰ চেলাৰী এতকৈ কিমান কম তেতিয়াহ'লে একেবাৰে সিম্পলকৈ আপোনালোকক বুজাই দিছোঁ যোনটো ডিফাৰেন্স সেইটো ওপৰত ৰাখিব আৰু কাৰ বেছি চেলাৰী আছিলে এৰ চেলাৰী সেইটো তলত ৰাখিব ইনটু 100 লগত মাল্টিপ্লিকেশ্যন কৰিব তেতিয়াহ'লে এনসাৰটো ওলাই যাব 25 এ 25 1 টাইমছ 25 এ 125 সো কিমান টাইম 5 টাইমছ তেতিয়াহ'লে 5 এ যদি 100ক ডিভাইড কৰে 20 হ'ব এনসাৰ কিমান হ'ব 20% হ'ব হেমতে কৰিলে আমাৰৰ এনসাৰটো দুনিয়াকৈ ওলাই আহিব সো অপচন কি আছিল ইয়াত 20% আছিলে নাই চাওঁ ওকে ইয়াত অপচন আছিলে ওকে অপচন এ আছে ইয়াৰ এনসাৰ ওকে নেক্সট কুৱেশ্যন তেতিয়াহ'লে ইয়াত দিয়া আছে 45% of a number is same as 30% of another number তেতিয়াহ'লে ওলাব লাগে দুটা নাম্বাৰটোৰ অনুপাত কিমান হয় ইয়াত কথাটো বুজি ল'ব লাগে যে কি কৈছে দুটা নাম্বাৰ আছে এটা নাম্বাৰৰ 45%টো আনটো নাম্বাৰৰ 30%ৰ লগত ইকুৱেল হৈ যায় তেতিয়াহ'লে মই ডাইৰেক্ট ধৰি লৈছোঁ এটা নাম্বাৰ x আৰু আনটো নাম্বাৰ y তেতিয়াহ'লে কি কৈছে 45% of a x ডাইৰেক্ট লিখি লৈছোঁ এটা নাম্বাৰটো x আছে আৰু 30% of a কি আছে y মই আনটো নাম্বাৰ y ধৰি লৈছোঁ এই দুটা নাম্বাৰ কি হৈ যায় বুলি কৈছে ইকুৱেল হৈ যায় সেম বুলি কৈছে সেইকাৰণে ইকুৱেল হৈ যায় তেতিয়াহ'লে আমি x আৰু y ৰ ৰেচিঅ'টো ওলাব লাগে ৰেচিঅ' কেনেকৈ ওলাম ইয়াত তেতিয়াহ'লে চাওক 45% of x বুলি ক'লে কেনেকৈ লিখোঁ সেইটো আগত চাই লওক 45/100 অফ ক'লে ইনটু কৰিম x তেনেকৈ 30% of y বুলি ক'লে 30/100 ইনটু y ওকে যেতিয়া 100 ইকুৱেলত এনেকৈ থাকে তেতিয়াহ'লে এই 100টো কেঞ্চেল ডাইৰেক্ট কৰিবই পাৰি আৰু 5এৰে 9ক 45ক 9 টাইমছ আৰু 5এৰে ইয়াক 6 টাইম আৰু 6ক 3ৰে কিমান টাইমছ 2 টাইমছ আৰু 9ক 3ৰে কিমান টাইমছ 3 টাইমছ তেতিয়াহ'লে ৰেচিঅ' কিমান হ'ব x বাই এই y টো ইয়ালৈ আনিলে কি হ'ব ডিভাইড হ'ব আৰু ইয়াত 2 আছে ইয়াত এই 3টো মই যদি ইকুৱেলৰ হেপাই লৈ যাওঁ ডিভাইড হ'ব মানে 2:2 কি হ'ব 2:3 হ'ব আমাৰ এনসাৰ ওকে তেতিয়াহ'লে 2:3 কোনটোত আছিলে 2:3 এনসাৰ নম্বৰ এ এইটো আমাৰ এনসাৰ হ'ব ঠিক আছে তেতিয়াহ'লে নেক্সট কুৱেশ্যন এইটো কুৱেশ্যনো আপোনালোকৰ ADRE গ্ৰেড 3 কুৱেশ্যন আছিল য'ত নেকি 85 নম্বৰ কুৱেশ্যন আছিলে এ সেটৰ তো ইয়াত কি দিয়া আছে if 20% of a is b then b% of a 20 is the same as মানে 20% of a ৰ যদি ভ্যালুটো b হয় তেতিয়াহ'লে b% of 20 ভ্যালু কিমান হ'ব সেইটো সুধিছে তো কেনেকৈ ক্যালকুলেশন কৰিম কৈছে যে 20% of a is b মানে 20% of a ৰ ভ্যালু কিমান আছে b তেতিয়াহ'লে 20% of a ক'লে আমি কেনেকৈ লিখো 20/100 into a is equal to b মানে 20 21 times 100 of 5 times মানে a by 5 is equal to b b ভ্যালু আমি কিমান বুলি পালো a by b এটো কোড আমি পুট কৰিম এতিয়া ইয়া চাওক দিয়া আছে কি বুলি b% of 20 কিমান হ'ব বুলি কৈছে তো b% মানে b by 100 into 20 দিয়া আছে 20 দিলো তো b ভ্যালু এতিয়া আমি পুট কৰিম ইয়াত কি দিয়া আছে a by 5 দিয়া আছে b ভ্যালু টু a by 5 5 তো তললৈকে নামিয়ে যাব তো তলত কি আছিল আৰু এটা 100 আছিল into 20 এতিয়া 5 এৰে 20 যদি ডিভাইড কৰি তেতিয়ালে 4 পাওঁ কিমান ৰাখিলে আমাৰ ইয়াত ওপৰত ৰাখিলে 4a
ডিভাইডেড বাই 100 ৰাখিলে মই 100টো নকৰাকৈ ৰাখিছোঁ কাৰণ ৰিজাল্টত যি আছে সেইটো মিলাবৰ কাৰণে ইকুৱেল মই 4 ডিভাইডেড বাই 100 লিখি ইনটু কি লিখিব পাৰোঁ এ লিখিব পাৰোঁনে কাৰণ 4 এজাৰ 4 হ'বগে আৰু ডিভাইড বাই 100 আছে তেতিয়াহ'লে ইয়াক কেনেকৈ লিখিব 4 বাই 100 মানে কি লিখিব পাৰোঁ 4% লিখিব পাৰোঁ আৰু ইনটুৰ জেগাত মই কি লিখিব পাৰোঁ অফ এ এনেকুৱা এনচাৰ আছেনে 4% অফ এ আমাৰ আছে অপশ্যন নম্বৰ ইয়াতে আছে ইয়াত কুৱেশ্যনটো এনেকৈ দিয়া আছে কোনো এক সামগ্ৰীৰ মূল্য 40% হ্ৰাস কৰা হ'ল আৰু তাৰ পিছত 20% বৃদ্ধি কৰা হ'ল মূল্যৰ মুঠ শতাংশ পৰিৱৰ্তন কিমান হৈছে সেইটো ইয়াত উলিয়াব লাগে ওকে ইয়াত কৰাটো বুজি লওক সামগ্ৰীৰ মূল্য দিয়া নাই যদি দিয়া নাই নিজে আমি ধৰি ল'ম কি বুলি 100 বুলি ধৰি ল'ম যদি 100 ধৰে তেতিয়াহ'লে কেলকুলেশ্যন কৰিবলৈ ইজি হৈ যায় কেনেকৈ 40% বুলি ক'লে 100ৰ 40% ক'লে 40 বুজায় 20% ক'লে 20 বুজায় যেনেকৈ মই যদি কওঁ 20% অফ 100 যদি এনেকৈ কওঁ তেতিয়াহ'লে 20 ডিভাইডেড বাই 20% ক'লে 20 ডিভাইড বাই 100 লিখোঁ অফ মানে ইনটু 100 ক'লে 100 আছে 100 কেঞ্চেল হয় কিমান হ'ব 20 হয় মানে কি বুজি পালোঁ যদি 20% বুলি কওঁ 100ৰ পৰা 20 বুজায় আৰু 40% ক'লে 40 বুজাব সেইকাৰণে আমি 100 লোৱাটো ভাল হয় সেইকাৰণে মই 100 লৈছোঁ তো 40% কি কৰি ল'লে যিমান সামগ্ৰীৰ মূল্য আছিলে তাৰ পৰা 40% কমাই ল'লে মানে হ্ৰাস কৰি ল'লে তেতিয়াহ'লে কিমান সামগ্ৰীৰ মূল্য হ'লগৈ এতিয়া 60 হ'লগৈ 100 আছিলে 40 কমোৱাৰ লগে লগে 60 হ'লগৈ এতিয়া আকৌ 20% বৃদ্ধি কৰিলেগৈ এতিয়া কমোৱাৰ পিছতো 60 হৈ থাকিলে এতিয়া 60ৰ পৰা আকৌ কিমান বঢ়ালেগৈ 20% বঢ়ালেগৈ 20% বঢ়ালে কিমান হ'ব 60 20% 20% 20 বাই 100 সেইকাৰণে 100ৰ 20% কোৱা হ'লে ডাইৰেক্ট 20 ল'ব পাৰিলেহেঁতেন কিন্তু 60 20% বুলি কোৱাৰ কাৰণে এইটো কেলকুলেশ্যন কৰিব লগা হৈছে তো কিমান হ'ব 60 ইয়াত 0 0 0 0 কেঞ্চেল হ'ব 6 2 জাৰ 12 হ'ব 12 তো কিমান হ'ব আমাৰ 72 এতিয়া প্ৰথমতে 40% কমোৱাৰ পিছত এতিয়া 20% বঢ়াওঁতে আমি কিমান পাইছোঁ 72 আমাৰ আচল মূল্য কিমান আছিলে 100 আছিলে তেতিয়াহ'লে পৰিৱৰ্তন কিমান হৈছে 28 পৰিৱৰ্তন হৈছে কাৰণ 100 আছিলে 72 পাইছোঁগৈ আমি 100 পাবগৈ লাগিছিলে কিমান পৰিৱৰ্তন হৈছে 28 পৰিৱৰ্তন হৈছে তেতিয়াহ'লে কিমান পাৰ্চেণ্টেজ আমি 100ৰ পৰা যদি কেলকুলেশ্যন কৰোঁ 28 হ'লে 28%হে পৰিৱৰ্তন হৈছে কাৰণ 100ৰ পৰা ল'লে মানে 28 হ'লে 28% যিমানেই হওক নাম্বাৰ যি হয় সেইটোৱে হ'ব মানে 40 হ'লে 40% যেনেকৈ হয় 28 হ'লে 28% সেইকাৰণে ইয়াৰ এনচাৰ হ'ব আমাৰ 28% অ'কে ঠিক আছে আপোনালোকৰ এইটো লাষ্ট কুৱেশ্যন আছিলে এনেকৈ আপোনালোকে প্ৰতিটো এক্সামতে পাৰ্চেণ্টেজৰ পৰা কুৱেশ্যন 3টাৰ পৰা 4টা বা 6টালৈকে দেখিবই সেইকাৰণে ভালকৈ চাওক পাৰ্চেণ্টেজ আৰু কিবা বুজি নাপালে ক'ব যদি বেছিক আৰু আনিব লাগে ইমানখিনি বেছিকত আপোনালোকৰ কাৰণে যদি হোৱা নাই তেতিয়াহ'লে আৰু বেছিক লাগে তেতিয়াহ'লে মোক জনাব মই আৰু ইয়াৰ ওপৰত ভিডিঅ' বনাম অ'কে ধন্যবাদ